নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো বহুতো লোকৰ চকুৰ পতাৰ বাহিৰৰ ফালে বা কেতিয়াবা ভিতৰতো সৰু ফুহাৰ দৰে গুটি হোৱা দেখা যায় ইয়াক চিকিৎসা বিজ্ঞানত ষ্টাই বুলি কোৱা হয় বহুতো লোকে ঘৰুৱা ভাষাত ইয়াক আচিনা বুলিও কয় এই ষ্টাই বা আচিনা হলে অত্যন্ত বিষ হ'ব পাৰে আৰু কেতিয়াবা ইয়াৰ ভিতৰত পুজু জমা হ'ব পাৰে বহুতো লোকৰ কোনো ধৰণৰ চিকিৎসা নকৰাকৈ এই ষ্টাই বা আচিনা 1-2 সপ্তাহৰ ভিতৰত নিজে নিজে ভাল হৈ যায় এগিলাস গৰম পানীত সামান্য নিমখ মিহলি কৰি এটুকুৰা কপাহ বা কোমল কাপোৰেৰে চকুৰ নোমৰ গুৰিবোৰ ৰাতিপুৱা আৰু গধূলি সাফা কৰি দিলে আৰু চকুৰ পতাৰ ওপৰত হেক দিলে কেইদিনমানতে এই ষ্টাই বা আচিনা ভাল হৈ যায় যদিহে ইয়াৰ পাছতো আচিনা বা ষ্টাই ভাল নহয় বা আচিনাটোৰ বাবে অত্যন্ত বিষ হৈ থাকে বা আচিনাটো অলপ সোনকালে ঠিক কৰিবলৈ হলে দৰৱ ব্যৱহাৰ কৰিব পাৰি সাধাৰণতে চিকিৎসকসকলে এমক্সিক্লেভ বা ক্লেভাম 625 মিলিগ্ৰাম টেবলেট দিনত দুবাৰকৈ 5 দিনলৈ খাবলৈ দিয়ে লগতে বিষ কমাবৰ বাবে আইবুপ্ৰফেন 400 মিলিগ্ৰাম টেবলেট দিনত 3 বাৰকৈ 2-3 দিনলৈ খাবলৈ দিয়ে ইয়াৰ উপৰিও কোনো চিকিৎসকে কেতিয়াবা মক্সিফ্লক্সাচিন আই অইনমেন্ট বা মক্সিচিভ আই অইনমেন্ট ৰাতি এবাৰকৈ আচিনাটোত লগাবলৈ দিয়ে অৱশ্যে এই এমক্সিক্লেভ 625 আৰু আইবুপ্ৰফেন 400 মিলিগ্ৰাম টেবলেট 14 বছৰৰ ওপৰৰ লোকেহে গ্ৰহণ কৰিব পাৰে বয়স 14 বছৰতকৈ কম হলে এই একেই টেবলেট ওজন অনুসৰি বেলেগ পাৱাৰত দিয়া হয় সেয়েহে বয়স 14 বছৰতকৈ কম হলে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে এই ঔষধসমূহ গ্ৰহণ কৰক কেতিয়াবা অতি নগণ্য সংখ্যক লোকৰ ক্ষেত্ৰত ষ্টাই বা আচিনা অতি ডাঙৰ আকাৰৰ হলে চিকিৎসকে আচিনাৰ ভিতৰৰ পোষ বাহিৰ কৰিও ইয়াৰ চিকিৎসা কৰিব লগা হ'ব পাৰে এনে ধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ ভিডিঅ'টি লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল আসাম ৱেলনেছ সাবস্ক্ৰাইব কৰিব ধন্যবাদ